তৰকাৰী চব ধৰি মাৰিব পাৰিবি AP24 আপডেটৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন পিছত নতুন এটি ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান ছ'চিয়েল মিডিয়াত বহুত চৰ্চাত চলি আছে এখন অসমীয়া ছবি যতীন বৰাৰ ৰাঘৱ। মানে ৰাঘৱখন মানে বহুতে কৈ আছে বেয়া হৈছে, বহুতে কৈ আছে চাবলৈ নাযাওঁ। মানে ইয়াৰ প্ৰব্লেমটো ক'ত, মানে ইয়াৰ পাৰ্থক্যটো ক'ত? মানে মানুহে যে চাবলৈ নাযাওঁ কৈ আছে, বেয়া হৈছে কিবা কিবি আৰু বহুতো ধৰণৰ ট্ৰল। যতীন বৰা হেনো পেট ওলাইছে, মানে কিবা কিবি বহুতো। মই অলপ আগত ভিডিঅ' ক্লিপ এটা দিছোঁ, ক্লিপটো চালে সেইটো ক্লিপ আছিলে বহুত দিনৰ এখন ফিল্ম অধিনায়ক। এনেকৈতো আগৰ ফিল্ম বহুত আছে যতীন বৰাৰ, অধিনায়ক, নায়ক, দাগ, বিধাতা আৰু বহুতো আছে, নাম ক'ব গ'লে বহুত। কিন্তু আগৰ ফিল্ম, আগৰ যিবিলাক চিনেমা আছিলে, যেনেকৈ মানুহে আঁকোৱালি লৈছিলে, আজি ৰাঘৱখন কিয় আঁকোৱালি ল'ব পৰা নাই আমাৰ ৰাইজে? মানে আমাৰ অসমীয়া ৰাইজে, আমাৰ অসমত কিয় আদৰি ল'ব পৰা নাই ৰাঘৱখন? মানে কথাটো হ'ল কি, কা আন্দোলনৰ সময়ত যতীন বৰাই অলপ কিবা ইফাল সিফাল কৰিলে, সেইটো এটা অসমীয়া মানুহৰ গাত লাগিছে, মানে আঘাত লাগিছে। কাৰণ তেওঁক এজন অভিনেতা, এজন শিল্পী হিচাপে ভাল পায়। তেওঁ এজন শিল্পী হিচাপে থাকিলে ভাল পালে হয়। তেওঁ কোনো দল সংগঠন ৰাজনৈতিক ক্ষেত্ৰত জড়িত হোৱা মানে এইটো কোনো অসমীয়া ৰাইজে নিবিচাৰে। আচলতে শিল্পী এজনে, আৰু এইটো ময়ো নিবিচাৰোঁ, শিল্পী এজনে শিল্পী হৈ থাকিব লাগে। শিল্পীৰ জেগাত থাকি নিজৰ স্থিতিটো অটুট ৰখাটো ভাল, কোনো দল সংগঠনত যাব নালাগে। বাৰু যিয়েই নহওক, যতীন বৰাৰ ফিল্মখনৰ মই এইটো ক'ব বিচৰা নাই মোৰ এইটো ভিডিঅ'ৰ জৰিয়তে যে ফিল্মখন চাব নালাগে। চাই নাচায় সেইটো আপোনালোকৰ নিজা কথা, চাব পাৰে নাচাব পাৰে। কিন্তু যিহেতু বৰ্তমান ৰাঘৱৰ চৰ্চাত চলি আছে, ইমান ডাঙৰ এখন বিগ বাজেটৰ ছবি, মানুহে চাবলৈ যোৱা নাই। চিনেমা হলত, প্ৰতিটো অসমৰ চিনেমা হলত চিনেমাখন চলি আছে, কিন্তু চাবলৈ মানুহ নাই। আছে দুই এজন, মানুহ কম। আচলতে সেইটোৱে অসমীয়া মানুহৰ মনত গাত লাগিছে, দুখ লাগিছে, বেয়া লাগিছে। কাৰণ আগতে কিবা এটা বেয়া কাম কৰি থৈ দিছে। বেয়া কাম মানে কিবা দল সংগঠন যোগদান বা কা আন্দোলনত কিবা কিবি কৰিলে হয়তো তেনেকুৱা ক্ষেত্ৰত আঘাত পাইছে অসমীয়া মানুহে। বাৰু যিয়ে নহওক, মোৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ৰাঘৱখন চাই নাচাই আপোনালোকৰ কথা, মই সেইটো একো ক'বলৈ নাযাওঁ। কিন্তু এইটো ক্ষেত্ৰত মই যতীন বৰা ছাৰক এটাই অনুৰোধ, ইয়াৰ পাছত নেক্সট ফিল্ম বনাওক আৰু অসমীয়া ৰাইজৰ লগত থাকক। সদায় আপোনাক যেনেকৈ আগতে হৃদয়ত ৰাখিছিল, বুকুৰ মাজত ৰাখিছিল এজন শিল্পী, এজন অভিনেতা হিচাপে, এতিয়াও ৰাখিব। কিন্তু শিল্পী হিচাপে থকাটো ভাল, অভিনেতা হিচাপে থকাটো ভাল। কোনো দল সংগঠন ৰাজনৈতিক ক্ষেত্ৰত যোগদান কৰা, কিবা কৰা, এইবিলাক ভাল কোনেও নাপায়, শিল্পী এজনক বিশেষকৈ। যিয়ে নহওক, আপোনালোকৰ নিজা মতামত এইখিনি আৰু আপডেটৰ সৰু এটা ভিডিঅ'। বাই বাই, টাটা।